ঘৰলৈ আহক আহক কেইদিনমান কিয় দৰকাৰ হ'লে তাই গোটেই জীৱনটো ইয়াত থাকক মই অকণো বেয়া নাপাওঁ ময়ো তাইক পাৰিব বুলিয়ে কৈছো তাৰমানে তুমি অৰুন্ধতী আহিলে মই বেয়া পাম বুলি ভাবি আছিলা তুমি অকণমান ইয়াত ৰবা মই আহি আছো মোক বিশ্বাস কৰা অৰুন্ধতী মোৰ কথা ককাই নুশুনিলে কিয় ককা কৰবালৈ ওলাই গৈছে ককা কলৈ ওলাই গৈছে মই গম নাপাওঁ সেয়েহে মই লিখা কাগজখন ককাৰ গাৰুৰ তলত থৈ আহিছো ককাই ৰাতি নিশ্চয় পঢ়িব ঠিক আছে ৰাতিটো চাওঁ বাৰু কিন্তু ৰাতিপুৱা ককাক কথাখিনি ক'বই লাগিব মই বাৰু নিজেই ৰাতিপুৱা ককাক গাৰুৰ তলত থকা কাগজখনৰ বিষয়ে জনাই দিম আপুনি মোক ফোন কৰি মাতিছিল নেকি হয় ময়ে আপোনাক ফোন কৰি মাতিছো বেয়া নাপাব মই আপোনাক চিনি পোৱা নাই নমস্কাৰ মই শ্ৰুতি দুৱাৰৰ মাক শ্ৰুতি আপোনাৰ নাতি বৰ্ণৱৰ বান্ধৱী শ্ৰুতিৰ কথা কৈছো বাবাৰ বান্ধৱী শ্ৰুতি হয় কওকচোন মই আপোনাৰ নাতি বৰ্ণৱৰ কিছুমান বিশেষ কথা ক'বলৈহে মই আপোনাক ইয়ালৈ মাতিছো যিবোৰ কথা আপোনালোকৰ ঘৰলৈ গৈ কোৱাটো মোৰ বাবে সম্ভৱ নহয় কি ক'ব খুজিছে কওক কথাখিনি আচলতে আপুনি শুনি অশান্তি পাব কথাখিনি শুনি আপোনাৰ নাতিৰ ওপৰত আপুনি যি ধাৰণা লৈ থৈছে সেই ধাৰণা এই মুহূৰ্তৰ পৰাই সলনি হ'ব আপুনি ক'ব খুজিছে কি আপোনাৰ নাতিৰ কিছু বদনাম এখন ভদ্ৰ ঘৰৰ এখন ভদ্ৰ সমাজৰ শিক্ষিত ল'ৰাই কিমান ঘৃণনীয় কাম কৰিছে সেইবোৰ ক'বলৈকে মই আপোনাক ইয়ালৈ মাতিছো প্ৰায় সকলোৱে গম পাইছে এতিয়া আপুনিও জানক মোৰ নাতিটোৰ বিষয়ে মোক কথা ক'বলৈ ইয়ালৈ মাতি আনিছে আপোনাৰ সাহস হ'ল কেনেকৈ সঁচা কথা ক'বলৈ আহোঁতে আপুনি মোৰ সাহসৰ জোখ লৈছে কিন্তু আপোনাৰ নাতিয়ে যি অভিসন্ধিৰে কুকৰ্ম কৰিছে সেয়া শুনিলেতো আপোনাৰ চকু কপালত উঠিব মানে আপোনাৰ নাতি দেখাই শুনাই যিমান ভদ্ৰ সৰল আৰু অমায়িক সঁচা অৰ্থত তেওঁ তেনেকুৱা সমূলিয়ে নহয় আপোনাৰ নাতি এজন ভণ্ড প্ৰতাৰক স্বাৰ্থপৰ মিছলীয়া লোক যিয়ে আপোনাৰ ঘৰখনত নিজৰ পৰিবাৰক মিছা কথা কৈ আহিছে যিয়ে আপোনাৰ মৰম ভালপোৱা আদৰ্শ নীতি ভৰিৰে গছকি আহিছে যাৰ অন্তৰত আপোনাৰ প্ৰতি তিল মানুহ মৰম নাই কি আপোনাৰ লগত মোৰ কোনো শত্ৰুতা নাই মই কেৱল আপোনাৰ ঘৰখন বচোৱাৰ স্বাৰ্থতহে ইয়ালৈ আহিছো এতিয়া যদি আপুনি মোৰ কথাবোৰ উপলুঙা কৰি উফৰাই দিয়ে তেতিয়াহ'লে ক্ষতি মোৰ নহয়
আপোনাৰ হ'ব। মোৰ কথাখিনি আপোনাক বিশ্বাস কৰিবলৈ কোৱা নাই, কিন্তু কথাখিনি শুনি কথাবোৰৰ আপুনি অনুসন্ধান কৰি চাব পাৰিব। মই এতিয়া বুজিছো আপুনি এইখিনি কথা কিয় মোৰ ঘৰত ক'ব নোৱাৰে। আপোনাৰ উদ্দেশ্য কি মই সকলো গম পালো। এইখিনি সময়ত আপুনি আপোনাৰ কথা ভাবি সময় কটাওক, আনৰ ভাল বেয়া চিন্তা কৰিব নালাগে। মোৰ নাতিটোক আপোনাতকৈ বেছি ভালকৈ জানো। মোৰ নাতিটোৰ বিষয়ে ভাবিবলৈ মই এতিয়াও জীয়াই আছো, ঘৰখনৰ মানুহখিনি আছে। চাওক, মই কিবা বেয়া উদ্দেশ্যলৈ ইয়ালৈ অহা বুলি আপুনি নাভাবিব। মই ইয়ালৈ অহাৰ উদ্দেশ্য হ'ল আপুনি যদি সঁচা কথাবোৰ গম পায় তেতিয়াহ'লে অৰুন্ধতীৰ জীৱনটো ৰক্ষা পৰিব, ঘৰখনৰ মানুহে নিৰাপত্তা পাব। নহ'লে বৰ্ণৱে সকলো সা সম্পত্তি বিক্ৰী কৰি অসম এৰি গুচি যাব। আপুনি কি ক'ব বিচাৰিছে? চাওক, আপোনাৰ লগত মোৰ কোনো শত্ৰুতা নাই। মই কেৱল আপোনাৰ ঘৰখন বচোৱাৰ স্বাৰ্থতহে ইয়ালৈ আহিছো। এতিয়া যদি আপুনি মোৰ কথাবোৰ উপলুঙা কৰি উফৰাই দিয়ে তেতিয়াহ'লে ক্ষতি মোৰ নহয়, আপোনাৰ হ'ব। মোৰ কথাখিনি আপোনাক বিশ্বাস কৰিবলৈ কোৱা নাই, কিন্তু কথাখিনি শুনি কথাবোৰৰ আপুনি অনুসন্ধান কৰি চাব পাৰিব। আৰু যদি কথাবোৰ সঁচা হয় তেতিয়াহ'লে আপুনি যি সিদ্ধান্ত লয় আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। সময় কিন্তু একেবাৰে হাতত নাই। এতিয়া যদি মোৰ কথাবোৰ জানিও আপুনি একো সিদ্ধান্ত নলয় তেতিয়া বিপদ নিশ্চিত। ঠিক আছে, এতিয়া কওক, মোৰ নাতিটোৰ বিষয়ে আপুনি কি জানে? এনেও অনুসন্ধান মই নিজেই কৰিম। আপোনাৰ নাতিয়ে মোৰ ছোৱালী শ্ৰুতিৰ লগত মুম্বাইত একেটা ঘৰতে স্বামী স্ত্ৰীৰ দৰে আছিল। যাক আজিকালি লিভ ইন ৰিলেশ্যন বুলি কয়। অবৈধ হলেও সুন্দৰ শব্দৰ ব্যৱহাৰে বৈধ কৰি তোলে। দ্বিতীয়তে, আপোনাৰ নাতি আৰু মোৰ ছোৱালীয়ে আপোনাৰ মৃত্যুৰ পাছত গুৱাহাটী আৰু ভোগজানত যিমানবোৰ মাটি সম্পত্তি আছে সকলোবোৰ বিক্ৰী কৰি পোৱা টকাৰে আমেৰিকাত নাগৰিকত্ব লৈ তাত বিজনেছ আৰম্ভ কৰিব। তৃতীয় কথাটো হ'ল বৰ্ণৱৰ লগত অৰুন্ধতীৰ একো সম্পৰ্ক নাই। আপোনাৰ মন ভাল লগাবলৈহে বৰ্ণৱে অৰুন্ধতীক বিয়া কৰাইছিল। আপোনাৰ মৃত্যুৰ পাছত অৰুন্ধতীক ডিভোৰ্চ দিব। অলৰেডি অৰুন্ধতীয়ে সকলোবোৰ কথা জানে। তোক মই এজনী ভাল ছোৱালীক বিয়া পতাৰ বাবে দেখুৱাই দিছিলো। সেই ছোৱালীজনীক পচন্দ নকৰি তই কিয় এজনী অন্ধ ছোৱালীক পচন্দ কৰিলি, সেইটো প্ৰশ্নৰ উত্তৰ তই মোক আজি দিব লাগিব। ঠিক আছে, মই সকলো কম, কিন্তু তাৰ আগতে তুমি কোৱা, এজনী অন্ধ ছোৱালী মোৰ পত্নী হোৱাৰ আৰু এই ঘৰখনৰ বোৱাৰী হ'ব নোৱাৰাৰ যুক্তি ক'ত? নোৱাৰে, কাৰণ এজনী বোৱাৰীয়ে যদি ঘৰখনৰ সমস্ত দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁক বিয়া কৰি অনাৰ অৰ্থই ক'ত? ককা, তুমি চাগে পাহৰিছা, সেই ছোৱালীজনীয়ে কেৱল বাহ্যিক চকুহালেৰে এই ৰঙীন পৃথিৱীখন দেখা নাই, কিন্তু তেওঁৰ মনৰ চকুহাল কেতিয়াও ঘূণীয়া নহয়। এগৰাকী পত্নীৰ দায়িত্ব হ'ল স্বামীৰ লগতে ঘৰখনৰ সকলোৰে আবদাৰবোৰ পূৰণ কৰা। সময়ত চাহ ভাতৰ পৰা আদি কৰি সকলো বস্তুৰে যোগান তেওঁ ধৰিব পাৰিব লাগিব। পত্নী এজনীয়ে পাতৰ তলৰ লাও হোৱাটো মই পক্ষপাতি নহয় জেঠাই। মোৰ প্ৰয়োজনখিনি মই নিজেই কৰিব পাৰিলে মই তেওঁৰ সহায় ল'বই নালাগে। আৰে মোৰ ডে টু ডে কামখিনি মই নিজেই কৰিম। কথাবোৰ ভাবিবলৈ সহজ, কিন্তু কৰিবলৈ টান। ধৰি ললো তোৰ বিয়াখন হ'ল, 10 জনৰ আগত তই তোৰ পত্নীক চিনাকি কৰাবলৈ এবাৰ হ'লেও কুণ্ঠাবোধ কৰিবি? মোৰ ক্ষেত্ৰত কেতিয়াও নহয় ককা, মই তেনেধৰণৰ মানুহে নহয়।
খুব গৌৰৱেৰে তেওঁ মোৰ পত্নী বুলি সকলোৰে আগত চিনাকি কৰাই দিব পাৰিম। সঁচা কথা এটা কওঁ, আপুনি বেয়া নাপাব। আপোনাৰ নাতিৰ আপোনাৰ প্ৰতি মৰম ভালপোৱা আন্তৰিকতা আছে নে নাই মই ক'ব নোৱাৰো। মোৰ এনে লাগিছে তেওঁ যেন আপোনাৰ মৃত্যুৰ ক্ষণ গণিছে। কি? অৰুন্ধতীৰ দৰে অন্ধ ছোৱালী এজনীক বিয়া কৰাই আপোনাৰ নাতিয়ে মহানতাৰ পৰিচয় দিয়া নাই। বিয়া এই কাৰণে কৰাইছে যে তাইক বিয়া কৰালে তাই বৰ্ণৱৰ এই অনৈতিক কাৰ্যবোৰ নেদেখিব। কাৰণ চকুৰে দেখা ছোৱালী এজনীয়ে এইবোৰ দেখি প্ৰতিবাদ কৰিব। সঁচা কথা এটা কওঁ, আপুনি বেয়া নাপাব। আপোনাৰ নাতিৰ আপোনাৰ প্ৰতি মৰম ভালপোৱা আন্তৰিকতা আছে নে নাই মই ক'ব নোৱাৰো। মোৰ এনে লাগিছে তেওঁ যেন আপোনাৰ মৃত্যুৰ ক্ষণ গণিছে। কি? এয়া ভগৱানে মোক মোৰ শেষৰ দায়িত্ব পালন কৰাৰ সংকেত দিছে। আৰু মনে মনে থাকা আৰু একো নকবা ককা। নিজে ভিতৰি কষ্ট পাই পাই মোৰ পৰা নিজৰ অসুখৰ কথা লুকুৱালা। নিজে কষ্টত থাকিও মোক একো নজনালা। মই দুখ পাম বুলিয়ে ভাবি ললা হা? আৰু আজি তোমাক এনেকৈ দেখা পাই মোৰ কেনেকুৱা লাগিছে এবাৰ ভাবি চাইছানে? মই যে বুঢ়া হৈছো, তেজবল যে কমি আহিছে, মই এতিয়া অনুভৱ কৰিছো। নাই, মই তোমাৰ এই অৱস্থা চাই থাকিব নোৱাৰো ককা। তই দেখিছো মোক মৰিবলৈকো নিদিবি। এইবোৰ কথা কৈ নাথাকিবা ককা। চাহটো দৰে তুমি মোৰ লগত সদায় থাকিব লাগিব। মোৰ জীৱনটোত তোমাৰ ঠাই কোনেও পুৰাব নোৱাৰে। আপোনাৰ অজ্ঞাতে মোৰ অজ্ঞাতে মোৰ ছোৱালী এতিয়া বৰ্ণৱৰ লগত সময় পাৰ কৰিছে। শ্বিলঙলৈ যায়, ৰাতি থাকে। থেংক গড শ্ৰুতি, তোমাক যে ইয়াত লগ পালো। কিয়, কিবা কথা আছিল নেকি? নহয় মানে অৰুন্ধতীয়ে শ্বিলঙত তোমাৰ দৰে ছোৱালী এজনীক লগ পাইছে। তাৰ পাছত মোক বাৰে বাৰে সুধি আছে সেয়া শ্ৰুতি নেকি। মই আৰু শ্বিলং আৰু নাযাওঁ দেই। অৰুন্ধতী, এতিয়াতো তোমাৰ বিশ্বাস হ'ল আমি শ্বিলঙত থাকোঁতে শ্ৰুতি ইয়াতে আছে। এতিয়াও যদি কিবা কনফিউজন আছে তুমি নিজে সুধি লোৱা। মই বাৰে বাৰে কৈ থাকিলেও তুমি বিশ্বাস নকৰা নহয়। আপুনি এতিয়া ইয়াৰ পৰা যাওঁতে এবাৰ চানমাৰী থানাত সোমাই যাব। সুধিব ৰাস্তাত গাড়ীৰ ভিতৰত মদ খাই থকাৰ বাবে সিহঁতক পুলিচে এৰেষ্ট কৰিছিল নে নাই। আপুনি একোৱেই নাজানে। পাৰে যদি এতিয়াও সময় আছে, কিবা এটা কৰক। তেতিয়াহ'লে হয়তো মোৰ ছোৱালীজনীক ভাল পথলৈ ঘূৰাই আনিব পৰা যাব। অৰুন্ধতীৰ জীৱনটো ৰক্ষা পৰিব। মই আপোনাক হাত জোৰ কৰিছোঁ। এই কথাবোৰ জনা মোৰ বেছি দিন হোৱা নাই। মই আপোনালোকৰ ঘৰলৈ বহুতবাৰ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। আজি ক'লো। এতিয়া সিদ্ধান্ত আপোনাৰ।